এয়া হ'ল কাৰৈ মাছ। কাৰৈ মাছৰ লগত টেঙা জোল বনাম। এইটো টেঙা আপোনালোকে কি নাম কয় জানো, এইটো মধুসোলেং নে মধুসোলং কিবা এটা বুলি কয় এইটো নামটো। মই বৰ ভালকৈ নাজানো, আপোনালোকে কোনোবাই জানে যদি নামটো শুদ্ধকৈ ক'বচোন। এইটোৰ লগত মাছৰ টেঙা বনাম। খাই বৰ ভাল লাগে, এইটো দালিত দিও খাই ভাল লাগে। ইয়াৰ লগত মাছৰ জোল বনাম। মই কেনেকৈনো বনাইছোঁ আপোনালোকক তাৰে অলপ দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। এজনী মই অকণমান আধা সিজাকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই কেৰাহীত শাকখিনি দিছোঁ। অকণমান কেৰাহীত লৰাই পিনে লেৰেলাই ল'ম। এইখিনি লৰাই পিনে অকণমান হেৰি কৰি ল'ম। এতিয়া ধুনীয়াকৈ অলপ সিজি গ'ল। এতিয়া ইয়াত অলপ গৰম পানী ব্যৱহাৰ কৰিম। এতিয়া ইয়াত দিম নিমখ। এতিয়া অলপ উতল আহিবলৈ এৰি দিম। এইখিনি ধুনীয়াকৈ উতল আহিলে, উতল অহাৰ পিছত মাছকেইজনী দি দিম। এতিয়া অলপ টাইম ইয়াক সিজিবলৈ দিম। এতিয়া ইয়াত ধনিয়া পাত দি চব্জিখিনি নমাই দিম। সদায় দালি খাই খাই আমনি লাগে, সেইটো কাৰণে আজি মাছৰ এনেকৈ টেঙা বনালোঁ। আপোনালোকেও এনেকৈ বনাই পিনে খাই চাবচোন, বহুত ভাল।